বনাবৰ বাবে মই এয়া কাজু বাদাম লৈছোঁ, এয়া লৈছোঁ খিচমিচ, এয়া লৈছোঁ ইলাচি 10টামান, এয়া তেজপাত 4 খিলা আৰু এয়া নাৰিকল এটা মই ধুনীয়াকৈ ৰুকি লৈছোঁ। এয়া পায়সৰ কাৰণে মই এটা কুকাৰ লৈছোঁ। কুকাৰত এতিয়া গাখীৰখিনি দি দিছোঁ। মই গাখীৰ 1 লিটাৰ ব্যৱহাৰ কৰিছোঁ আৰু লগতে ইয়াতে পানীও দি দিছোঁ। এতিয়া চাউলখিনি দি দিম। চাউলখিনি মই ঘৰৰ জহা চাউল ব্যৱহাৰ কৰিছোঁ। জহা চাউলৰ পায়স খাবলৈ বহুত ধুনীয়া হয়, বহুত টেষ্টি হয়। সকলোৱে ঘৰত বনাই খাবচোন এনেকুৱা পায়স জহা চাউলৰ। চাউলখিনি দিয়াৰ পিছত অলপ লৰাই দিছোঁ। এতিয়া ইয়াতে দিম তেজপাতখিনি আৰু দিম ইলাচিখিনি অলপ খুন্দনাত থেথেলিয়াই দিছোঁ, তেতিয়াহে ইলাচিৰ গোন্ধটো ধুনীয়াকৈ আহিব পায়সখিনি। আৰু এইখিনি এতিয়া অলপ উতলিবলৈ দিম। এয়া আমাৰ পায়সখিনি উতলি আছে। এতিয়া ইয়াতে দিম মই কাজু বাদামখিনি আৰু দিম খিচমিচখিনি। এয়া আমাৰ পায়সখিনি উতলি আছে। চাউলখিনিও অলপ অলপকৈ সিজিছে। এতিয়া দিম ইয়াতে মই চেনিখিনি। চেনি মই এবাতি লৈছোঁ। আপোনালোকে যিমান চেনি মিঠা ভাল পায় সিমান চেনি দিব। আৰু এতিয়া মই অলপ লৰাই দিছোঁ যাতে চেনিখিনি ভালকৈ গলি যায়। এয়া আমাৰ পায়সখিনি হ'বই আৰু বেছি টাইম নাই। লাষ্টত এতিয়া মই দি দিম নাৰিকলখিনি। এয়া নাৰিকলখিনি দি দিছোঁ। এয়া আমাৰ পায়সখিনি হৈ গ'ল। এতিয়া মই বেছি গোটা নকৰোঁ কাৰণ ঠাণ্ডা হ'লে এনেও এইখিনি গোটা হৈ যাব। অলপ মই পনীয়াকৈ ৰাখিম, তেতিয়াহে পায়সখিনি খাবলৈ ধুনীয়া হয়। বেছি গোটা হ'লেও পায়সখিনি খাই ভাল নালাগে।